তো বন্ধুসকল, আপোনাৰ ঘৰখন ফুল কৰিবলৈ গভৰ্ণমেণ্টে লাঞ্চ কৰিছে প্ৰধানমন্ত্ৰী PM আৱাস যোজনা, য'ত আপোনালোকে আপোনাৰ সপোনৰ ঘৰখন সজাব পাৰিব। তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাম যে আপোনালোকে কেনেকৈ PM আৱাস যোজনাৰ কাৰণে এপ্লাই কৰিব আৰু ইয়াৰ কাৰণে কি কি ডকুমেণ্ট লাগিব, প্ৰয়োজনীয় নথিপত্ৰ কি কি লাগিব তাৰ বিষয়ে জনাম। তো যদি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। PK Net Cafe চেনেলটোলৈ ভিডিঅ'টো লাইক কৰি দিব। তো বলক আৰম্ভ কৰোঁ। তো বন্ধুসকল, আগতে ঘৰৰ ফৰ্ম ফিল কৰিবলৈ হ'লে অফলাইন ফৰ্ম জমা দিব লাগিছিল আৰু সেই ফৰ্মবোৰ হয়তো ৰিজেক্ট হৈ গৈছে নতুবা হেৰাই গৈছে। তো এতিয়া গভৰ্ণমেণ্টে এটা পৰ্টেল লঞ্চ কৰিছে, যিটোৰ জৰিয়তে আপোনালোকে আৰবান টাউন অঞ্চলত আপোনালোকে অনলাইন ছাবমিট কৰিব পাৰিব ফৰ্ম। এতিয়া হৈছে বন্ধুসকল, ইয়াৰ কাৰণে কি কি প্ৰয়োজনীয় ডকুমেণ্ট লাগিব। ফাৰ্ষ্ট আপোনাৰ লাগিব বন্ধুসকল আধাৰ কাৰ্ড, যিটো চবৰে লগত থাকে। এণ্ড 2 নম্বৰটো গাইজ বেংক একাউণ্ট, এইটো চবৰে লগত থাকে। 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ গাইজ যিটো আপোনালোকে এপ্লাই কৰিব লাগিব, যিটো আপোনাৰ ইনকাম চাৰ্টিফিকেট আপোনালোকে এপ্লাই কৰিব লাগিব, য'ত আপোনালোকে পে'মেণ্ট কৰিব লাগিব ফাৰ্ষ্ট খাজানা। তাৰপিছত সেই আপোনালোকে ইনকাম চাৰ্টিফিকেট এপ্লাই কৰিব লাগিব আৰু এইটো মিনিমাম 7 days সময় লাগে ইয়াৰ কাৰণে। তো যদি আপোনালোকে ইনকাম চাৰ্টিফিকেট বনাব পৰা নাই তো মোক তলত কমেণ্ট কৰি জনাব, মই ইয়াৰ কাৰণে ফুল ডেডিকেটেড ভিডিঅ' বনাই দিম আপোনালোকক। বা আপোনালোকে যিকোনো ওচৰৰ CSC চেণ্টাৰত গৈ এপ্লাই কৰিব পাৰে। তো তাৰপিছত বন্ধুসকল 4 নম্বৰটো চবতকৈ ইম্পৰ্টেণ্ট, যিটো আপোনালোকে লেণ্ড হোল্ডিং চাৰ্টিফিকেট, য'ত আপোনালোকে চাৰ্টিফিকেটটো উলিয়াব লাগিব যে আপোনাৰ মাটি হিতাধিকাৰী, ঠিক আছে, যাৰ নামত মাটি আছে। যদি আপোনাৰ দেউতাকৰ নামত মাটি আছে তো এইখন চাৰ্টিফিকেট ওলাব লাগিব, ঠিক আছে। তো এইটো চাৰ্টিফিকেটৰ কাৰণে আপোনাক লাগিব আপোনাৰ পাট্টা কপি, আধাৰ কাৰ্ড, খাজানাৰ ৰিচিপ্ট এণ্ড ইনকাম চাৰ্টিফিকেট। আৰু এইটো আপোনালোকে আপোনাৰ নিয়াৰেষ্ট চাৰ্কেল অফিচত এপ্লাই কৰিলে পাই যাব। এতিয়া আহিছোঁ বন্ধুসকল, আপোনালোকে কেনেকৈ এপ্লাই কৰিব। ইয়াৰে অফিচিয়েল ৱেবছাইট আপোনালোকে গুগলত চাৰ্চ কৰিব, PMAY আৰবান। তো ইয়াতে দুটা ৱেবছাইট আছে, ঠিক আছে। তো প্ৰথমটোত আপোনালোকে দেখা নাপাব হয়তো, ঠিক আছে। চাৰ্চ বেনিফিচিয়াৰী আপোনালোকে নাম চেক কৰিব পাৰে, কিন্তু ইয়াৰে তলত বন্ধুসকলৰ এটা ৱেবছাইট আছে PM, ঠিক আছে, আৰবান। তো এই ৱেবছাইটটোত আহিব। ইয়াতে হোৱাৰ পিছত বন্ধুসকল ওপৰত চাব যে এপ্লাই ফৰ PMAY U2.0। তো ইয়াতে আপোনালোকে এপ্লাই কৰিব লাগিব। তো ইয়াতে এপ্লাই কৰিব পাৰে আপোনালোকে। এণ্ড এই ৱেবছাইটটো এতিয়া ছাৰ্ভাৰ ইছ্যুৰ কাৰণে চাওক 7 PM to 8:30 PM ৱেবছাইট মেইনটেনেঞ্চ চলি আছে। তো হয়তো আপোনালোকে দিনত এপ্লাই কৰি চাব পাৰে, কেতিয়াবা আহে এইটো লিংকটো, কেতিয়াবা নাহে। তো এয়াই আছিল গাইজ আজিৰ এই ভিডিঅ'টো। যদি কিবা মনত ডাউট আছে তো মোক তলত কমেণ্ট কৰি জনাব আপোনালোকে, ঠিক আছে। মই আপোনাৰ ৰিপ্লাই কৰিবলৈ জৰুৰ চেষ্টা কৰিম। তো এয়াই আছিল আজি ভিডিঅ'টো। আগৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। জয় অসম।